গুগলৰ ৰাস্তাই মাৰ খুৱাব বেলেগৰ পদূলিয়ে ৰাস্তা দেখাই দিছে চালা কমপ্লিট কৰি জাষ্ট কমেডিয়া এটা হ'লো জাষ্ট চিম এখন লওঁ বুলি ভাবিলোঁ চিমখনতো লাগিবই ফাৰ্ষ্ট কথা তাৰপাছত চাওঁ গট ইট 7 GB 7 GB for 7 days 3 GB for no 7 GB for 30 days maybe minute for 30 days 150 baht 4 days 200 baht Thai baht it is too much it's too much sorry thank you next একো প্ল্যানিং নাই এতিয়া জাস্ট প্ৰথমতে সিম এখন প্ৰয়োজন হৈছিলে সিম এখন ল'বলৈ সোমালো ইয়াত দোকানত ক'লে যে 10 GB দিব 600 টকা 650 700 মান মানে 300 ভাত লাগিব বুলি ক'লে কিমান সময় লিখি দিম বাৰু 650 মান হ'ব 30 দিনৰ কাৰণে দিব অনলি 10 GB ভাই 10 GB কি কৰিম মই সেইটো কাৰণে মই নালাগে কৈ থৈ আহিলোঁ বাকি চাওঁ বেলেগত ট্ৰাই কৰি চাওঁ সিম পাওঁ নেকি সিমখন পালে মানে অকণমান মেপ চেপ চাবলৈ ভাল হ'ব কাৰণ কেলৈ এতিয়ালৈকে কোনো প্লানিং নাই জাষ্ট প্ৰথমতে কিবা এটা খাই লওঁ সেই বুলি আহিলোঁ বাকি যেনেধৰণে প্লানিং হৈ গৈ থাকে তেনেধৰণে আপডেট দি থাকিম অ'কে গৰেট অ'কে গাইজ তো ইমিগ্ৰেশ্যনৰ কাহিনী কৈ দিছোঁ জাষ্ট মই থাইলেণ্ডৰ ছাইডত এক্সিট ষ্টাম্প ল'বলৈ সোমালোঁ তাত জাষ্ট মোৰ তাত ফৰ্ম এখন ফিল আপ কৰিবলগীয়া হ'ল ক'ত এণ্ট্ৰি লৈছোঁ আৰু ক'লৈকে যাম কিমান দিন থাকিম তেনেধৰণৰ আকৌ তাত জাষ্ট সুধিলে মোক নেক্সট ক'লৈ যাবি জাষ্ট মই ক'লোঁ লাওছ যাম তাৰপিছত জাষ্ট ভেকচিন চাৰ্টিফিকেট বিচাৰিলে সেইটো দেখালোঁ সিহঁতে পঠিয়াই দিলে ষ্টাম্প মাৰি কিনে এক্সিট ষ্টাম্প ইয়াত আহিলোঁ 9 লগালোঁ ইয়াত ফৰ্ম এখন ফিল আপ কৰিবলগীয়া হ'ল জাষ্ট আপোনাৰ হোটেল বুকিং এড্ৰেছটো তাৰপিছত মই দেখালোঁ বাকি আপোনাৰ পাছপৰ্টত যি ডিটেইলছ আছে সেইসমূহ ফিল আপ কৰিবলগীয়া হয় আৰু নেক্সট লাইন লাগিলোঁ ইমিগ্ৰেশ্যনত তাত লাইন লাগি কিনে আহিলোঁ তাতে হোটেল বুকিং হোটেল বুকিঙৰ কথা নুসুধিলে তাত জাষ্ট ভিজা দেখালোঁ তাৰপিছত পাছপৰ্টখন দিলোঁ আৰু ভেকচিন চাৰ্টিফিকেট দিলোঁ আৰু যিখন কাৰ্ড মই ফিল আপ কৰিছিলোঁ সেইখন দিলোঁ জাষ্ট ইমানে বাকি সুধিলে পইচা আছে নাই জাষ্ট মই ক'লোঁ $100 আছে বাকি মই তাত গৈ কিনে এক্সচেঞ্জ কৰিমগৈ মোৰ ওচৰত থাই ভাত আছে বুলি ক'লোঁ বাকি সি ক'লে মোক 100 ভাত দিয়া বুলি কৈছিলে তো মই ক'লোঁ নাই দিব নোৱাৰোঁ মোৰ ওচৰত পইচা নাই তেনেকৈ বুলি ক'লোঁ সিমানে তাৰপৰা ওলাই আহিলোঁ জাষ্ট এইখিনি মঙালোঁ এতিয়া মই খাবলৈ কাৰণে মেগী আৰু কেনেধৰণৰ কিছুমান পাৰ্ট দিছে জাষ্ট খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ৰাস্তাত জাষ্ট এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ৰাস্তাত জাষ্ট চিম লোৱা হৈ গ'ল তাৰপাছত আপোনাৰ খোৱাও হৈ গ'ল চিম লোৱা হ'ল আপোনাৰ চিম মড ফেন নামৰ কিবা এটা কোম্পানীৰ চিম লোৱা হ'ল জাষ্ট চিমটো $2 ল'লে আৰু ৰিচাৰ্জ $1 কৰিবলগীয়া হ'ল টোটেল $3 কৈছে এসপ্তাহৰ কাৰণে 150 GB ইণ্টাৰনেট বুলি কৈছে দেখোন বিশ্বাসটো হোৱা নাই বাট চাওঁ $3 কিমান হয় মই হিচাপ কৰি দি দিম বাৰু বাকি খাবলৈ সোমালোঁ তাত আণ্টিজনীক ক'লোঁ যে অনি নুডলছ বনাই দিয়া একো নালাগে মিক্স কৰিবলৈ বুলি ক'লোঁ তাৰপিছত আণ্টিজনীয়ে বুজি নাপালে চাগে বেলেগ এজন ল'ৰাক মাতিলে বুজা ল'ৰা এজনক তাক মই বুজাই দিলোঁ তেনেকৈ ইংলিছত তো ল'ৰাজনে কি ক'লে জানো তাৰপিছত চাইছোঁ বিফ এখিনি মিক্স কৰি কিনে আনি দিছে নুডলছখিনি তো মই ক'লোঁ অনলি নুডলছ লাগে বুলি ক'লোঁ তাৰপিছত আকৌ গৈ মেলি মই দেখাই দিলোঁ সিহঁতক অকল এইটো মিক্স কৰা তাৰপিছত পাত এখিনিমান মিক্স কৰিব দিলোঁ কি পাত আছিলে জানো জাষ্ট তাৰপাছত দিলে আৰু সেইখিনিৰ কাৰণে চাৰ্জ কৰিলে 50 ভাট
মানে 120 মান ল'লে নেকি অকল নুডেলছখিনিৰ কাৰণে বেছি দাম লৈ ল'লে বাট এতিয়া চাওঁ কি প্লানিং হয় আগত হোটেল এখন বুক কৰিছোঁ তালৈ যাওঁ নেকি তাৰপাছত বাকী কি হয় কি নহয় গৈ আছোঁ গাড়ীত উঠি গৈ আছোঁ হোষ্টেললৈ বুলি প্ৰায় 2.5 ঘণ্টামান লাগিব ইয়াৰ কাৰণে পে' কৰিছোঁ মই $10 ইয়াত গাড়ী ভাড়া কিন্তু দাম আছে অলপ বাৰু কি যিকিনা বহুত গৰম তো সেইকাৰণে যাবলগীয়া হৈছে নহ'লেতো মই চেক কৰি গ'লোহেঁতেন বাট এতিয়া বহুত গৰম কৰিব নোৱাৰি 33 ডিগ্ৰী চলি আছে বাট হিউমিডিটি জাষ্ট अलग লেভেলৰ মানে বহুত বেছি চ' সেইটো কাৰণে গৈ আছোঁ গাড়ীত এতিয়া জাষ্ট হোটেল বুক কৰিলোঁ মই তাৰপিছত গাড়ী ল'লোঁ এতিয়া গৈ আছোঁ বাছ পাই লওঁ তাৰপিছত ফ্ৰেছ হৈ মেলি অলপমান আৰাম কৰি মেলি ভিডিঅ' এডিটিং বাগেৰা কৰি মেলি প্লানিং কৰি মেলি বাকী আপডেট তাত গৈ কেনে দি আছোঁ আপোনালোকক তো ব'লক এতিয়া গৈ থাকোঁ জাষ্ট এতিয়া গাড়ীৰ পৰা নামিছোঁ জাষ্ট চিটি এৰিয়া পালোহি য'ত মোৰ হোষ্টেল আছে ইয়াত আহি পাইছোঁহি গাড়ীৰ পৰা নামিছোঁ এতিয়া অলপ দূৰ যাব লাগিব 10 মিনিটমান খোজকাঢ়ি দিব লাগিব তাৰপিছত মই হোষ্টেলখন পাই যাম তো কিছু এনেকুৱা দৃশ্য জাষ্ট বতৰ বুলি ক'বলৈ ছেমে ইণ্ডিয়াৰ দৰে আছে ছেম ৱেলকাম টু কম্বোডিয়া খুব বেলেগ লগা নাই ইণ্ডিয়াৰ কৰোঁ তো চাওঁ আগলৈ চাওঁ কেনেধৰণে কি হয় তো অ'কে আপোনালোকক লগ পাই আছোঁ হোষ্টেলত গৈ আৰু এটা ইণ্টাৰেষ্টিং কথা ইয়াত ট্ৰেফিকৰ কানুনটো বহুত কাঢ়া যেন লাগিছে কিয়নো ইয়াত টুক চলোৱা ড্ৰাইভাৰ কেইজনো হেলমেট পিন্ধি চলাবলগীয়া হয় তো আৰু 3-4টা বহি গ'লেও দেখিছোঁ গোটেইকেইটা হেলমেট লগাই একদম গৈছে হেলমেটৰ ক্ষেত্ৰত পূৰা কাঢ়া যেন পাইছোঁ ট্ৰেফিকৰ ক্ষেত্ৰত ইয়াত চ' অ'কে আগলৈ চাওঁ ব'লক কি হয় কি নাই কিছু এনেধৰণৰ গাঁৱৰ পৰিৱেশমূৰীয়া জেগাত পালোহি ৰাস্তাডোখৰ গাঁৱমূৰীয়া আছে অলপ আৰু অলপ যাব লাগিব চব ৰুমে লাগি আছে চাগে হোষ্টেল বাট মোৰতো আগত আছে ভাই চাহাব কিমান ভিতৰলৈ টানিব আৰু গৰমত মেথা বেয়া হৈছে গুগলৰ ৰাস্তাই মাৰ খুৱাব বেলেগৰ পদূলিয়ে ৰাস্তা দেখাই দিছে চালা গুগল পকী ৰাস্তা থাকোঁতে মোক একদম নলাই চলাই সুমিয়াই দিছে থাক Hello sir, I have a booking. This is Uncle House? No. Oh, it's there? Yeah. This one or I need to go there? Cambodia. No. This one? Yeah. Okay, thank you. Hello. How are you? I'm fine. Actually, I have a booking. Yes. So, can you Sorry, yeah. find for me? It's Wait, okay. wait. Yeah, it's okay. Wash my hands. Okay, no problem. Where are you from? I'm from India. India. Yeah. Oh, you look like Cambodian. Yeah, it's. I look like a Thai, Cambodian, so. When I see you, I say you are Cambodian. Yeah. Cambodian look like Cambodian, look like Thai, look like Lao. Yeah. Look like Many people think like that. Indonesia, Philippines. Not look like Indian. Indian. So, Wait a minute. That's how many nights? one night for one night. Ranjit. Yeah, it's this. Yeah. So I call you Ranjit. Okay. Ranjit or Gogo? Gogoi. Gogoi. Yeah. Gogoi. Oh, beautiful name, Gogoi. Gogoi, my surname. It's. Sorry. What? So you know name Gogoi. In Cambodian, when they call each other, not call surname. They call first name. First name. It's First only name or Biranjit. nickname. Nickname. Nickname or first name. It's good. Yeah. So you only to the Lapanai. To the Lapanai, yeah? Yeah, to the left one. Your passport? Yeah, just. So, hey guys,
এতিয়া মই জাষ্ট কম্বোডিয়াৰ পৰা হাই কৈছোঁ আপোনালোকক কম্বোডিয়া মোৰ হোষ্টেলৰ পৰা আজি প্ৰায় 1:30মান বজাত মই হোষ্টেল পালোহি যোৱাকালি ৰাতি আপোনালোকে দেখিলে মই হেৰিত থাকিবলগীয়া হ'ল পুলিচ ষ্টেচন এটাত থাকিবলগীয়া হ'ল টেণ্ট বান্ধি কেনে সেইখিনি কাহিনীটো আপোনালোকে দেখিলে জাষ্ট তাৰ পৰা এণ্ট্ৰি মাৰি আহিলোঁ তাৰপাছত গাড়ী ল'লোঁ গাড়ী লৈ ইয়ালৈ আহিবলগীয়া হ'ল হোষ্টেল বুক কৰিলোঁ হোষ্টেলত পাৰ ডে $2কে দিবলগীয়া হৈছে $2 কিমান হয় মই লিখি দিম বাৰু বাকী কম্বোডিয়াৰ বিষয়ে ক'বলৈ গ'লে আপোনাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে থাইলেণ্ড লাওছ আৰু ভিয়েটনামক বৰ্ডাৰ শ্বেয়াৰ কৰে ইয়াৰ কম্বোডিয়াৰ মেইন খমিৰ লেংগুৱেজ ইউজ কৰে অলপ বেলেগ ধৰণৰ এইটো বুজি পাবলৈ টান বাৰু মই বুজি নাপাওঁ কম্বোডিয়াৰ কেপিটেল হৈছে ফুনম ফেম এই কম্বোডিয়াৰ টাইমৰ ডিফাৰেঞ্চ ছেম 1.5 ঘণ্টাই থাইলেণ্ডৰ দৰে জনজাতিৰ বিষয়ে ক'বলৈ গ'লে খমিৰ মানুহ থাকে 95.6% চেম মানুহ থাকে 2.4% ভিয়েটনামিজ থাকে 0.2% বাকীবিলাক থাকে 0.3% ৰিলিজনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 2019 তাৰ তুলনাত আপোনাক বুদ্ধিজম থাকে 97.1% ইছলামিক থাকে 2.0% খ্ৰীষ্টানিটি থাকে 0.3% দৰ্জ থাকে 0.5% ইহঁতে পইচা বুলি ক'বলৈ কিছু এনেধৰণৰ দেখিবলৈ ৰিয়াল বুলি কোৱাটো কিছু এনেধৰণৰ দেখিবলৈ এইটো হৈছে আপোনাৰ 500 ৰিয়েল এইটো 500 ৰিয়েল ইয়াত মানে ব্যৱহাৰ কৰে বুলি ক'বলৈ হ'লে ইহঁতৰ এইটো নিজৰ পইচা যিটো ৰিয়েল হয় বাকী ডলাৰো চলে ইয়াত আৰু আপোনাৰ এইফালে থাই পইচাও চলে থাইলেণ্ডৰ পইচাও চলে আৰু আপোনাৰ ডলাৰো চলে আৰু এয়াও চলিব থাইলেণ্ডৰ পইচা জাষ্ট মোৰ ওচৰততো নাই শেষ হৈ গ'ল বাট ইয়াত ডলাৰ আছে USD ডলাৰ যিহেতু $10 আছে তো আপোনালোকক কৈ দিছোঁ মই ইণ্ডিয়ান কাৰেঞ্চিৰ হিচাপত ক'লে অ'কে বাট আমাৰ ইণ্ডিয়াৰ এক টকাই বৰ্তমান ইয়াত চলি আছে 52.31 ৰিয়েল কম্বোডিয়া ৰিয়েল চলি আছে ক'বলৈ জাষ্ট কাৰেঞ্চিটো ডাউন ল' বাট দাম সকলো ছেমেই ক'ব পাৰি মুঠতে বস্তুবিলাকৰ দাম অকণমান হাই কাৰণ কেলৈ সিহঁতে বেছি ডলাৰত হিচাপবিলাক লয় সেইকাৰণে বহুত হাই হৈ গ'ল তো যিহেতু এতিয়া ডলাৰৰ হিচাপ চলি আছে বুলি ক'বলৈ গ'লে $1 আমাৰ ইণ্ডিয়ান মানি 78 চলি আছে এতিয়া তো 78কে যিকোনো হওক তেনেকৈ হিচাপ চলে আৰু তো বাকী একো নাই বাকী ইয়াৰ পৰিৱেশসমূহ ছেম ইণ্ডিয়াৰ দৰে লাগিছে বাকী আজি হোষ্টেলটো লৈ লৈছোঁ বাকী প্লানিং কৰিব লাগিব কি কৰোঁ কি নকৰোঁ তো সেয়াই আছিলে বাকী এতিয়াৰ পৰা আপোনালোকে দেখিব পাব কম্বোডিয়া চিৰিজ হয়তো 1 মাহ থকাৰ প্লানিং কৰিছোঁ চাওঁ যদি ভাল নালাগে আগলৈ যামগৈ যদি ভাল লাগে 1 মাহ পূৰা কৰি যাম অ'কে গাইজ তো ইমানলৈকে আছিলে মোৰ থাইলেণ্ড চিৰিজ যিহেতু ভিজা অন এৰাইভেল লোৱা হৈছিলে 14 দিনৰ কাৰণে তাৰপাছত বাকী চাওঁ কেতিয়াবা যদি নেক্সট টাইম আকৌ আহোঁ থাইলেণ্ডত তেতিয়া বেলেগ জেগা এক্সপ্ল'ৰ কৰিম আকৌ এতিয়ালৈ ইমানেই আছিলে কেনেকুৱা পালে থাইলেণ্ড চিৰিজ আপোনালোকে জনাব মোক নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে যদি কমেণ্ট কৰি জনাই মোৰ ভাল লাগিব এটা উৎসাহ আহিব গম পাইছেনে ভিতৰৰ পৰা এটা উৎসাহ আহিব বাকী ভিডিঅ' দিয়াৰ টাইমিংটো কিবা খেলি মেলি হৈ থাকে কিয়নো ট্ৰেভেলিং কৰা টাইমত সুবিধা নহয় তেনেকৈ ভিডিঅ' এডিটিং কৰিবলৈ আৰু আপোনাৰ ভিডিঅ' আপলোড দিবলৈ বহুত ধৰণৰ কিবা প্ৰব্লেম আহি যায় প্ৰব্লেমৰ সন্মুখীন কৰিবলগীয়া হয় ন সেইকাৰণে থকা খোৱা মেলা গা ধোৱা মেলা সকলো ধৰণৰ মানে বাকী মোৰ ইকুইপমেণ্টখিনি চাৰ্জ দিয়া বা কিবা কৰা তেনেধৰণৰ বহুতখিনি মানে বাধা বিঘিনি আহে সেইকাৰণে টাইম মতে ভিডিঅ'বিলাক আপলোড দিব নোৱাৰোঁ তাৰ কাৰণে চৰি বাকী যিমান পাৰোঁ কণ্টিনিউ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম বাট চাওঁ কিবা প্ৰব্লেম হ'লেতো অফক'ৰ্ছ সেইটোতো নোৱাৰোঁ আশা কৰোঁ আপোনালোকৰ পৰা ছাপোৰ্ট পাম আগলৈ মোৰ কম্বোডিয়া চিৰিজ আহি থাকিব নেক্সট এতিয়াৰ পৰা আপোনালোকে কম্বোডিয়া চিৰিজ দেখিব পাব তাৰপাছত হয়তো মই লাওছ যাম নহ'লে ভিয়েটনাম যাম সেইটো সময় ক'ব ক'ত যাওঁ এতিয়া চাই লওঁ বিশেষকৈ প্ৰথমতে কম্বোডিয়া চিৰিজখিনি খতম কৰি লওঁ লাষ্টত কৈ থৈ যাওঁ যদি ভাল লাগে ভিডিঅ'সমূহ লাইক কৰিব আৰু মনৰ কথা কিবা থাকিলে মানে কমেণ্ট কৰি লিখি দিব যে জনাব এনেকুৱা তেনেকুৱা কিবা কিবি জাষ্ট ভিডিঅ'বিলাকৰ কোৱালিটিৰ বিষয়ে ক'ব বা ভিডিঅ'ত কি ভাল লাগিছে সেইটো ক'ব কি বেয়া লাগিছে সেইটো ক'ব মই একচেপ্ট কৰিম মই চাম কমেণ্টসমূহ পঢ়িম আৰু লাইক কৰিব আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ ভিডিঅ' পাবলৈ আৰু যদি অকণমান চেনেলটো যদি গ্ৰ' কৰাওঁ বুলি ভাবিছে আপোনালোকে যদি মোক ছাপোৰ্ট কৰোঁ বুলি ভাবিছে তেন্তে আগলৈ শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'সমূহ তো নিশ্চয় মোৰ তেনেধৰণে ছাপোৰ্টো হ'ব তো বাছ ইমানখিনি আছিলে বাই বাই গাইজ